সন্মানীৰ সন্মান বুজে নাৰায়ণ শিতানত পৰা আছে ৰাজসিংহাসন স্বইচ্ছাই তাক আজি কৰিম গ্ৰহণ সন্মান কোনো আদালতৰ চুক্তিপত্ৰ নহয় সন্মান উপযাচি দিব যদি বাহুত বল থাকে ক্ষত্ৰিয় শুনিত যদি আছে শৰীৰ যুদ্ধ বলে হস্তিনাৰ হওক অদৃশ্য ঘৰতেই থাকি ঘৰতেই আলোচনা কৰি আমি সন্মান নাই পোৱা বুলি ক'লে কোনেও আহি পেলাই সন্মান নিদিয়েহি সন্মান পাব লাগিব দেশে বিদেশে সমাজৰ প্ৰান্তে প্ৰান্তে নিজৰ গৃহৰ ভিতৰত পোৱা সন্মানটো এইবিলাক সন্মান বুলি নকয় সেয়া পিতৃ মাতৃৰ এক মৰম বুলিহে কয় গতিকে নহব্য সাৰথি মই কৰ্ণৰ ৰথ গৃহে থাকি পাণ্ডৱক নিয়জমালয় নমস্কাৰ এই সংলাপ থাকি এক বিতৰ্কৰ আঁত ধৰি পেলাই মই আচলতে মাতিছো কাৰণ আমাৰ সন্মান আমাক বাহিৰত মাতি নিদিলেহে আমি সেই সন্মান বুলি ভাবো আমি অসমীয়াসকলে ইয়াতেই সন্মান নাই পোৱা বুলি ইয়াতেই যদি হাল্লা কৰোঁ সেই সন্মান আমি সন্মান হৈ নাথাকে কৃষ্ণ জয় গুৰু শংকৰ